ফকিয়াগাঁও মণ্ডলত আমি থানা চৌহদত যি আমাৰ স্বচ্ছ ভাৰত অভিযান মানে আমাৰ মোদী চৰকাৰৰ যি 12 বছৰ সম্পূৰ্ণ হ'ল তাৰ কাৰণে আমাৰ এছ.টি. মৰ্চাক বহুত কিছু আমাৰ কাৰ্যক্ৰম দিয়া হৈছে। তাৰে ভিতৰত স্বচ্ছ ভাৰত অভিযান সেইটো আমাৰ এদিনীয়া কাৰ্য বুলি নহয়, সেইটো আমাৰ গোটেই বছৰজোৰা হৈয়ে থাকে স্বচ্ছ ভাৰত অভিযান। কাৰণ আমি স্বচ্ছ হ'লেহে আমাৰ সমাজখন আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰিম। আমি প্ৰত্যেকগৰাকী নাগৰিকৰ এটাই কৰ্তব্য যে নিজৰ সমাজখন স্বচ্ছ কৰি ৰখা। এদিন বুলি নহয়, আমি প্ৰতিদিনাই নিজৰ সমাজখন নিজৰ চৌহদখন মানে পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু মোৰ আজিৰ জৰিয়তে মই এটাই অনুৰোধ কৰোঁ, যাতে মানে থুক খেকাৰ য'তে ত'তে ৰাস্তাত যে আমি ধৰক গুটখা খাওঁ বা পাণ খাওঁ, সেইটো যাতে য'তে ত'তে নেপেলায়। পেলালে সেইবোৰ গছকা হয় ধৰক, সেইটোৱে মোৰ এটা অনুৰোধ। আজি মই আপোনালোকৰ জৰিয়তে এইটোৱে অনুৰোধ কৰিছোঁ যাতে সেইবিলাক নেপেলায় আৰু যাতে ধৰক এই পানী বটল খায় সেইবিলাক যাতে নকৰে। কাৰণ আপুনি মানে স্বচ্ছ থাকিলেহে গোটেই সমাজখন স্বচ্ছ হৈ থাকিব পাৰিব। সেয়াই আৰু মই সৰ্বপ্ৰথম আপোনাক ধন্যবাদ দিছোঁ, আপুনি যে এতিয়া আহিছে। আমি স্বচ্ছ ভাৰত অভিযান লৈছোঁ আৰু আমাৰ ভাৰতবৰ্ষ আপুনি জানে ভাৰতবৰ্ষৰ আজি 12 বছৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে আমাৰ মোদীজীৰ নেতৃত্বত। তো সেইমতে আমাৰ মাইনৰিটি মৰ্চাই আমাক দায়িত্ব দিয়া হৈছে চেণ্ট্ৰেলৰ পৰা। আমাৰ প্ৰতিখন জিলাতে আমি এই কাৰ্যসূচীটো লৈছোঁ, স্বচ্ছতা অভিযান। তো এই অভিযানৰ জৰিয়তে আমি ৰাইজক এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ আপোনালোকে জানে ভাৰতবৰ্ষখন এখন বৃহৎ অঞ্চল আৰু এই অঞ্চলত যদি আমি যদি নিজৰ ঘৰখন চাফা কৰি নাৰাখোঁ, নিজৰ দেশখন চাফা কৰি নাৰাখোঁ, তো এইটো কেনেকৈ আমি বিশ্বগুৰু হ'ম। তো এইবুলি আমাৰ প্ৰধানমন্ত্ৰী যি আমাক মাইনৰিটি মৰ্চাৰ দ্বাৰাই যি দায়িত্ব দিছে, এই চাফাই অভিযান আমি বজাৰ মছজিদ বৌদ্ধ মন্দিৰ তো মাইনৰিটি হিচাপে আমাক গোটেই অসমত দায়িত্ব দিয়া হৈছে। তো সেইবুলি আজি আমি কোকৰাঝাৰ জিলা হিচাপত ফকিৰা গ্ৰামত আমি চাফাই অভিযান কৰি আছোঁ। আৰু এই চাফাই অভিযান জানে আপোনালোকে, মই ৰাইজক এটা অনুৰোধ জনাম যাতে বজাৰ ঘাটে যিবিলাক বস্তু প্লাষ্টিকৰ বস্তু, এই বস্তুবিলাক যধে মধে নেপেলায় আৰু গুটখা খাই যধে মধে থু নেপেলায়। আমাৰ বজাৰখন যদি আমি নিজা বুলি ভাবোঁ, এই দেশখন যদি আমি নিজা বুলি ভাবোঁ, তেতিয়াহ'লে আমাৰ ঘৰখন যেনেকৈ ৰাখোঁ আমি বজাৰ টাউন এইবিলাক বস্তু আমি সেনেকৈ চাফ চুতৰ ৰাখিব লাগে। মই এইটোৱে ৰাইজক আহ্বান জনাম। অসম ৰাজ্য বিজেপিৰ ফালৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নিৰ্দেশ মৰ্মে গোটেই অসমত জিলা সমিতিৰ উদ্যোগত আমি ফকিৰাগ্ৰাম মণ্ডলত যি আমাৰ মাইনৰিটি মৰ্চা আছে, কোকৰাঝাৰ জিলাৰ উদ্যোগত আজি আমি ফকিৰাগ্ৰাম মণ্ডলত যি স্বচ্ছতা অভিযান ৰাখিছোঁ। আৰু এই আমাৰ কাৰ্যসূচী অব্যাহত থাকেই। আৰু যিহেতু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে 12 বছৰ কাৰ্যকাল পৰিপূৰ্ণ হৈছে, মানে এক যুগ ক'বলৈ গ'লে যুগত হিচাপ কৰিলে, তো সেই হিচাপে আমি আজি ফকিৰাগ্ৰাম মণ্ডলত অন্তৰ্গত আমাৰ ফকিৰাগ্ৰাম থানাৰ সন্মুখত যি এটা বহাৰ ব্যৱস্থা আছে বা জিৰণীয়া জাগা, ইয়াত আমি স্বচ্ছতা অভিযান ৰাখিছোঁ। আৰু ইয়াৰ পিছতো আমি ইয়াত এখন মন্দিৰো স্বচ্ছতা কৰিবলৈ যাম। এইখন হ'ল শ্মশান ঘাট। এইখিনিয়ে।